নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ। এক্সাম ক্ৰেক নামৰ চেনেলটোলৈ আপোনালোকক পোনপ্ৰথমে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। যদিহে আপোনালোকে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষৰ নটিফিকেশ্যনৰ বেল বাটনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 লাখ নিযুক্তি সম্পৰ্কে মুখ্যমন্ত্ৰী ডাঙৰীয়া কি ক'লে সেই সম্পৰ্কে আজি ভিডিঅ'ত আলোচনা কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱাকালি এখন প্ৰেছ কনফাৰেন্সত জৰিয়তে 1 লাখ নিযুক্তি কেতিয়া হ'ব বা ইয়াৰ সম্পৰ্কে তেওঁ মন্তব্য কৰিছে আৰু কেতিয়াৰ পৰা এই নিযুক্তি প্ৰক্ৰিয়াসমূহ আৰম্ভ হ'ব আৰু কোনটো বিভাগত কিমান সংখ্যক পদ থাকিব সেই সম্পৰ্কে আজি ভিডিঅ'ত আলোচনা কৰিম। ব'লক চাই লওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৈছিল, পোনপ্ৰথমে তেওঁৰ তেওঁ প্ৰেছ কনফাৰেন্সত কি কৈছিল সেইটো চাই লওঁ ব'লক। মোৰ দৰে পলিটিকেল লিডাৰ নাপাবই। অলপ আত্মগৌৰৱ কৰিছোঁ যে 1 মাহৰ ভিতৰতে কামবিলাক কৰি শেষ কৰিব খুজি আছোঁ। এতিয়া 1 লাখ চাকৰি এডভাৰটাইজো ওলাই যাব 2 এদিনতে। গতিকে কোনে কৰিব ইমান? 5 বছৰৰ কাৰণে আপোনালোকে ভোট দিছে, লাহে লাহে কৰিলেও হয়। মইতো ৰেলখন স্পীডত চলাই আছোঁ যাতে মানুহৰ কষ্ট নহয়। চাকৰি মেক্সিমাম যাব পুলিচ আৰু এডুকেশ্যনত, কাৰণ তাত লাগে। কিন্তু মই যদি এটা চাকৰি গৈ পেলাই ছইল কনজাৰ্ভেশ্যনত দি দিওঁ, তেতিয়া আপুনি কি কৰিব? ইমানটো নালাগে। যাৰ যি বিভাগত যি প্ৰয়োজনীয়তা আছে, ইঞ্জিনিয়াৰো সোমাব তাত, ডক্টৰো সোমাব তাত, পুলিচো সোমাব তাত, কম্পাউণ্ডাৰো সোমাব, লেব টেকো সোমাব, নাৰ্ছো সোমাব, 4th গ্ৰেডো সোমাব। গতিকে এইটো এটা মিক্স হ'ব, কাৰণ বাট বেছিক এপইণ্টমেণ্টটো হ'ব পুলিচ আৰু শিক্ষা বিভাগ। আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখৰ পৰা শুনা পালে যে শিক্ষা বিভাগত আৰু এডুকেশ্যন ডিপাৰ্টমেণ্ট, শিক্ষা বিভাগ অৰ্থাৎ এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু অসম পুলিচত অত্যাধিক পদ মুকলি হ'ব। ইতিমধ্যে আপোনালোকক আমি জনাইছিলোঁ যে অসম পুলিচত প্ৰায় 30,000 পোষ্ট মুকলি হ'ব 1 লাখ পদৰ ভিতৰত, কাৰণ 10টা পেৰা কমাণ্ডো ফ'ৰ্চ নতুনকৈ গঠন কৰা হ'ব। লগতে SI নিযুক্তি হ'ব প্ৰায় 1200মান SI নিযুক্তি হ'ব আৰু বাকীখিনি কনিষ্টবলৰ পদৰ নিযুক্তি অসম আৰক্ষীত হ'ব। লগতে এডুকেশ্যন ডিপাৰ্টমেণ্টত বহুখিনি পদ খালী থাকিব। টেট পাছ কৰি ৰখাখিনিৰ কাৰণে যথেষ্ট ভাল খবৰ। তাৰ লগতে যি নন টিচিং ষ্টাফ আছে তেওঁলোকৰো মুকলি হ'ব, কিয়নো বেছিকৈ টিচিং ষ্টাফ মুকলি হ'ব এডুকেশ্যন ডিপাৰ্টমেণ্টত। আৰু তাৰ লগতে বাকী ডিপাৰ্টমেণ্টসমূহ থাকিব 2000-3000কৈ পদ, কিন্তু অত্যাধিক পদ মেক্সিমাম পদ তেওঁ কোৱা মতে এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু আপোনালোকৰ লগতে গৃহ বিভাগত থাকিব বুলি তেওঁ উল্লেখ কৰিছে। আৰু এই নিযুক্তি প্ৰক্ৰিয়াসমূহ 2 এদিন অৰ্থাৎ এই সপ্তাহৰ ভিতৰত বা নেক্সট উইকৰ ভিতৰত ইয়াৰ এডভাৰটাইজমেণ্ট প্ৰকাশ পাব নিশ্চয়। আৰু সকলো প্ৰক্ৰিয়া স্পষ্ট হৈ পৰিব যে কি প্ৰচেষ্টাৰ মাজেৰে এই নিযুক্তিসমূহ সমাপন হয়। আমি যিমান দূৰ গম পাইছোঁ যে গ্ৰেডিং ছিষ্টেমৰ মাধ্যমত এই পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। সেইটোকে আপোনালোকে চাই থাকক আগন্তুক দিনত কিমান দূৰ এই নিযুক্তি প্ৰক্ৰিয়াসমূহ গতি লয়। সকলো ধৰণৰ খা খবৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় অসম।